একে নাওখনেই আৰু গোটেইখন কেনেকুৱা ইমান ডাঙৰ শিল এটা তাত ৰখি আছে দেখিছেনে নাওৱে জানো এখন একে গোটেই নাওখনৰ দৰে হৈ আছে এয়া দেখিছেনে ইমান ডাঙৰ ডাঙৰ শিলৰ এয়া পাহাৰ এয়া মাজতে আছে আমাৰ এয়া গণেশ বাবা কোনো টিঙৰ চালি তালি নাই ইয়াত খালি শিলেৰে আৱৰা হৈ আছে সঁচাকৈ বহুত ভাল লাগিছে আপোনালোকে চাওকচোন বাৰু পৰিৱেশটো বহুত ডাঙৰ ডাঙৰ শিল ইয়াৰ মাজতে আছে আমাৰ এই মহেশ ধামখন আৰু ওপৰলৈ গ'লে পাব আপোনালোকে বিষ্ণু মন্দিৰ আৰু জগন্নাথ পুৰী ধাম আছে আমি যাই পোৱা নাই এতিয়ালৈ বাৰু আজি যাম বুলি ভাবিছোঁ আপোনালোককো বাৰু দেখুৱাম জগন্নাথ ধামখন আৰু বিষ্ণু মন্দিৰ আহকচোন বাৰু ফ্ৰেণ্ডছ আপোনালোকে যদি আহিব বিচাৰে মহেশ ধামলৈ তেতিয়াহ'লে ইয়াতে লিখা আছে এড্ৰেছটো আপোনালোকে চাই লওকচোন ফ্ৰেণ্ডছ এয়া এইফালে আছে আমাৰ গণেশ মন্দিৰ এয়া দেখিছেনে বহুত ছেফ হৈ আছে জেগাখিনি দেও আপোনালোকে কওকচোন বাৰু এই মন্দিৰৰ বিষয়ে অলপ তাকে জানিব বিচাৰিছোঁ আমি নমস্কাৰ এই মন্দিৰ ধৰক পৃথিৱীৰ স্বৰ্গদয় মন্দিৰ আহি আহি আমাৰ দেউতাহঁতৰ দিনত এজন সীতাম বাবাজী আছিলে তেতিয়া বাঘ চকাতি বহুত তেতিয়া তেওঁ ইয়াত বাস কৰিছিলে আৰু তেওঁ এনেকুৱা আছিলে তেওঁ মন্ত্ৰ মাতি জুই জ্বলাই হাতে ভাত ৰান্ধি খায় এনেকুৱা আছিলে তাৰপৰা যাই যাই সেই বাবাটো মৃত্যু হ'ল আমি দেখিছোঁ বাবাটো দেখিছে দেখিছোঁ তাৰপিছত বহুত দিন জংঘল হৈ গ'ল জংঘল হৈ যোৱাৰ পাছত আকৌ তাৰপাছত আমি আহি আহি তাৰপাছত এই মন্দিৰভাগ হাবি জংঘল জুৰি কাটি এই বাবাও সেই এজন আমি বাবা আনিছিলোঁ ন মাটি তাৰ লগত এই বাবা আহিছে তেতিয়া এই বাবা আহিছে আহি এতিয়ালৈ ধৰক বাবা আছে ইয়াতে আৰু সেই কুৱাটো খানা তাত এই বিহাৰী বাবাজনে পেলাই থৈ গৈছিল নেকি ইমানটো বাল্টিঙৰ নিচিনা সেইটো আমি বহুত তলত পাইছোঁ এইটো এনেকুৱা সৰুকে সৰু ইমান তেওঁ লৈ ফুৰি সেইটো আমি খানোংগে সেইটো পাইছোঁ তলত তাৰপৰা আকৌ বিষ্ণু মন্দিৰ সেই ন মাটি বাবাজনে বিষ্ণু মন্দিৰটো স্থাপিত কৰিছে ইয়াতো না অতীজয়ে পৃথিৱীৰ স্বজন আৰু পৃথিৱীৰ স্বজন নহ'লে এনেকুৱা হ'ব জানো চাওকচোন সেইটো গণেশ বাবা শিলৰ গণেশ বাবা বঢ়িয়া সেইজনে ক'ৰবাত সিপিনে বঢ়িয়াকৈ দেখে আৰু গতিকে সেই ৰকমে আহি আহি আজি ইমানখিনি পাইছোঁ আহি গতিকে ভক্ত আহি থাকে বহুত আৰু আহিবও আমি ধৰা আহ্বান কৰিছোঁ আহক চাওক আমাৰ ওচৰতে এনেকুৱা যে মন্দিৰ এটা আছে গতিকে সকলোৱে আহিলে ভাল হয় জানুৱাৰীৰপৰা আমাৰ ইয়ালৈ 12 অনুমানত ইমানেই হ'ব আমাৰ ঠাইখিনি হ'ল আমকটা গণেশ বাবা যেতিয়া গণেশৰ জেগা যেতিয়া কেনেকুৱা ঠাণ্ডা ভাল হ'ব লাগিব তেওঁ বিষ্ণু হয় গতিকে সেইকাৰণে এই পাথৰ এতিয়া আমি পাথৰটো এনেকৈ থকা গম পাইছোঁ নহয় এইটো বাসুকী ফেনা এইটো বাসুকী ফেনালৈ বঢ়িয়াকৈ আৱৰণ কৰিব বঢ়িয়াকৈহে আছে ৰখি আছে বৰষুণ হ'লে পকা নহয় চিটিকনি পৰিছে এতিয়া আগতো এইবিলাক ইমান বৰষুণ দিছে আপোনালোকেতো এনেকৈ আছে ফ্ৰেণ্ডছ সঁচাকৈ এয়ালৈ আহি মহেশ ধামলৈ আহিছোঁ যে বহুত ভাল লাগিছে আমি আজি বাবাসকলে বৰ ধুনীয়াকৈ ক'লে কথাখিনি
সঁচাকৈ আমি নাজানো কথাবিলাক আগৰ দিনত যে ইমানবোৰ হৈ আছে এতিয়া বিশেষকৈ গম পাইছোঁ সঁচাকৈ বহুত ভাল লাগিছে আপোনালোকে যদি দেখা নাই তেতিয়াহ'লে আপোনালোকেও এদিন আহি চাই যাবহি হাই ফ্ৰেণ্ডছ আজি আমি আহিছিলোঁ মহেশধাম মন্দিৰলৈ মহেশধাম মন্দিৰত আহি সঁচাকৈ বহুত ভাল লাগিছে ইয়াত বিভিন্ন ধৰণৰ মন্দিৰ আমি দৰ্শন কৰিলোঁ আমাৰ এয়া মহেশধামতে আছে বিষ্ণু মন্দিৰ জগন্নাথ ধাম তাৰপিছত আকৌ গণেশ মন্দিৰ বহুতো ধাম আছে ইয়াত সঁচাকৈ বহুতো ভাল লাগিছে তাৰ মাজতে আপোনালোকক এটা এনেকুৱা আচৰিত ধৰণৰ বস্তু এটা দেখুৱাম আপোনালোকক সঁচাকৈ বহুত ভাল লাগিছে সেই আচৰিত বস্তুটো কি আপোনালোকক দেখুৱাই আছোঁ চাওকচোন বাৰু ফ্ৰেণ্ডছ এয়া দেখিছেনে গোটেই পাহাৰৰ শিলৰ মাজত এয়া চাওকচোন বাৰু এয়া পদুম থকা পুখুৰী এইটোক কয় পদুম পুখুৰী এয়া দেখিছেনে আচৰিত কথা নহয়নে বাৰু ফ্ৰেণ্ডছ চাওকচোন বাৰু ইমান ডাঙৰ পাহাৰৰ মাজত ওপৰত এয়া পদুম পুখুৰী চাওকচোন পদুমে ভৰি আছে এইটো পুখুৰীত সঁচাকৈ বহুত ভাল লাগিছে আশ্চৰ্যজনক কথা হয় বাৰু চাৰিওফালে গছ গছনিয়ে ভৰি আছে তাৰপিছতো আৰু মানে একদম গোটেই ডাঙৰ ডাঙৰ শিল ডাঙৰ ডাঙৰ গছ গছনি তাৰ মাজতো যে এনেকুৱা এটা যে পুখুৰী আছে সঁচাকৈ ভাবিবলগীয়া আৰু বহুত ধুনীয়া লাগিছে পৰিৱেশটো সঁচাকৈয়ে আপোনালোকে যদি কোনোবা ব্যক্তি আহিছে তেতিয়াহ'লে বাৰু দেখিছে বাৰু কিন্তু আমি আজি প্ৰথম দেখিছোঁ এনেকুৱা মানে পাহাৰৰ মাজত যে এটা পুখুৰী আছে পুখুৰীত এই পদুম ফুল আছে সঁচাকৈ বহুত ভাল লাগিছে যদি আপোনালোকে কোনোবাই অহা নাই তেতিয়াহ'লে আপোনালোকে আহিব পাৰে আহিলে আপোনালোকেও দেখিব এই পাহাৰৰ মাজত যে এনেকুৱা এটা পুখুৰী আছে সঁচাকৈ চাওকচোন বাৰু আপোনালোকে কেনেকুৱা এই মনমোহা দৃশ্যটো কেনেকুৱা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হৈ আছে চাওকচোন বাৰু সঁচাকৈ বন্ধু বান্ধৱীসকল আমাৰ যে নিচেই ওচৰতে যে এনেকুৱা এখন ধাম আছে সঁচাকৈ ভাবিবই পৰা নাছিলোঁ আগতে শুনি আছিলোঁ যে মহেশ ধাম আছে আমাৰ ওচৰতে নিচেই ওচৰতে কিন্তু আহিম বুলি ভাবি আহিব পৰা নাছিলোঁ আজি আহিলোঁ কিন্তু আহি সঁচাকৈ বহুত ভাল লাগিছে এনেকুৱা মানে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হৈ আছে মনমোহা দৃশ্য এয়া পুখুৰীত পদুম ফুলি আছে সঁচাকৈ বহুত ভাল লাগিছে আহি যাবলৈ মন যোৱা নাই ঘৰলৈ বন্ধু বান্ধৱীসকল আপোনালোকে যিসকলে অহা নাই সেইসকলৰ কাৰণে কৈছোঁ যদি আপোনালোকে আহে মৰিগাঁও ছাইডৰ পৰা আহিলে মায়ং গোলকত সেইখিনি নামিলে মানুহক সুধিলে কোনফালে মহেশ ধাম যায় আপোনালোকক ধুনীয়াকৈ ক'ব আৰু জাগিদৰ ফালৰ পৰা আহিলেও আপোনালোকে মায়ং গোলকত নামিলে আপোনালোকক সুধিলে আপোনালোকক কৈ দিব মহেশ ধাম কোনফালে যায় সঁচাকৈ বহুত ভাল লাগিছে আমাৰ যে নিচেই ওচৰতে এনেকুৱা ধাম এখন আছে এয়া দেখিছেনে কি ধুনীয়াটো প্ৰাকৃতিক সৌন্দৰ্য ভৰপূৰ হৈ আছে মোৰ সঁচাকৈ বহুত ভাল লাগিছে আপোনালোকে যদি কেতিয়াবা আহে আপোনালোকেও ভাল পাব ইয়াত আমাৰ বহুতো ধাম আছে বিষ্ণু মন্দিৰ আছে জগন্নাথ ধাম আছে গণেশ মন্দিৰ আছে বহুতো ধাম আছে ইয়াত ৰথ যাত্ৰাও হয় এতিয়া শাওণ মাহ চলি আছে এতিয়া শাওণ মাহত বহুতো ভক্ত আগমন ইয়াত কৰে সঁচাকৈ বহুত ভাল লাগিছে ফ্ৰেণ্ডছ ঠিক আছে বাৰু ফ্ৰেণ্ডছ আজিলৈ ইমানে নমস্কাৰ